Hi, hello, namaskar guys, good morning. আৰু এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু সব পৰিৱেশটো আমাৰ কিছুমানে ৰুই আছে দেই গাইজ কাৰণ দিনটো যিহে ৰ'দ ৰুব নাপায় আৰু ধুনীয়া সেউজীয়া হৈ আছে চাৰিওফালে তো গাইজ মই আহি আছোঁ মঙলদৈলৈ মানে আমাৰ ক্লাবলৈকে আৰু তাত কি হ'ব এক্সাৰচাইজটো কেনেকুৱাকৈ কৰা হয় আপোনালোকক অকণমান দেখুৱাম চ' দিনটো আপোনালোকক মোৰ এটা সৰু ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ তই এনে কিয় এনেকুৱা ষ্টাৰ্ট কৰিছা ভিডিঅ' তই এনে কিয় এনেকুৱা কৰিছা কচোন নাপায় অ খুৰা নাপায় নাই এনেকুৱা কৰিব নাপায় বেয়া কথা গাইছ আৰু চব এইজনী কাৰণে মই ৱেইট কৰি ৰখি আছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আমি আপোনালোকক দেখুৱাই গৈ আছোঁ দেই গাইছ আমি আহি পালোঁ ওপৰলৈকে উঠি যাই আছোঁ ৰ'ব আপোনালোকক দেখুৱাম অকণমান হেই আয়ৰি চব ফুলৰ টাববিলাক বাহিৰত থৈ দিছে মই মঙলদৈৰ পৰা আহি পালোঁ আৰু চাক ৰেডি হৈ বহি আছোঁ মানে যাব ওলাইছোঁ মন্দিৰলৈকে নাৰিকলী মন্দিৰলৈকে আৰু আহিয়ে পোৱা নাই কৰণী গাড়ী ধৰিছে তেওঁলোকৰ ঘৰৰ মানুহ আহিব এতিয়ালৈকে আধা ঘণ্টাৰ বেছি হ'ল মই ওলাই মেলি ৰখি থকা এতিয়ালৈকে মানুহ আহি পোৱা নাই ধুনীয়াকৈ ওলাই ৰখি আছোঁ ঘৰত বৰ্তমান কোনো নাই তলা লগাই থৈ দিছোঁ দাদাও মন্দিৰত দেউতাও মন্দিৰত মা পথাৰত বা গুৱাহাটীত চব গুচি গৈ আছে মই অকলে ৰখি আছোঁ আৰু আপোনালোককো দেখুৱাম আজি পৰিৱেশটো কাৰণ নাৰিকলী মন্দিৰৰ যিহেতু শিৱ মন্দিৰ হয় আৰু মানুহ বহুত বেছি আহে আপোনালোককো দেখুৱাম আৰু ব'লক আপোনালোক মোৰ লগত আৰু ফাইনেলি আমি নাৰিকলী মন্দিৰ আহি পালোঁ চাওক মানুহ ভিৰ ইমানে মানুহ হৈছে নহয় ভগৱান আৰু চবে শিৱৰ ওচৰতে আহিছে আৰু চাওক মানুহ পুৰা চাৰু চাইড আৰু এইটো ইমান দীঘল লাইন কিহৰ কাৰণে জানে গাইছ আমি ভিতৰত মানে সেৱাকাৰী বজাবৰ কাৰণে মণিকূটৰ ভিতৰত আৰু চাওক মানুহ লাইন একদম কবাৰ পৰা লাইন হৈ গৈছে পুৰা আৰু ফাইনেলি আমি ঠেলুৱা গতীয়াকৈ ভিতৰত সোমালোঁ কি হৈ গৈছিলে বাৰ পাছটো তলত পৰি গৈছিলে পাছটো বুটালিব লওঁতে এনেকুৱা ঠেলিছে না মই মূৰটো মানে উলিয়াব পৰা নাই ভিতৰলৈকে আৰু এতিয়া ভিতৰত সোমাবৰ কাৰণে ভিতৰটো লাইন পুৰা একদম দেখিছে নহয় আপোনালোকে পুৰা আৰু এয়া ৰাতি বলবমত যোৱা মানুহ চাওক আহি ইয়াতে জিৰণি লৈছে পানী চানী খাইছে আৰু বহুতে চ' ভাল লাগে মোৰো এদিন যাবলৈ মন আছে বাৰু ৰাতি বলবমত কেনেকৈ ক'ত যায় কি কৰে আৰু আমি এতিয়া ঘৰলৈ যাব ওলাই আছোঁ গাড়ী ৰখি আছোঁ ধৰিছে চব ধৰিছে আৰু নাৰিকলী মন্দিৰৰ পৰা আহিয়ে আমাৰ শিৱ মন্দিৰতো এবাৰ গ'লোঁ
শিৱ মন্দিৰত গৈ অকণমান গাখীৰ মণ্ডপৰ কাৰণে এয়া খেৰ জীয়াই আছে চবে কামত লাগি গৈছে আৰু আৰু মানে দিনটো আমি মন্দিৰত গৈ আহিলেও মন্দিৰ শিলগুটি মন্দিৰ দুটা মন্দিৰতে গৈ আহিলে আৰু দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল আৰু বৰ্তমান মই আছোঁ পাকঘৰত মানে কি কৰিছোঁ মানে ভাত বনাই আছোঁ দিনটো যিহেতু আজি ঘৰত কোনেও ভাত খোৱা নাই আৰু মাৰ গাত অকণমান বেয়া জ্বৰ উঠি আছে চ' তাৰ কাৰণে মই ভাতকেইটা বহাই দিলোঁ ভাত মানে আজি আলু সিদ্ধ ভাত আৰু দালি বইল হ'ব ত' তাৰ কাৰণে আৰু ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত চ' আজিলৈকে বাই বাই টাটা গুড নাইট বাই বাই গাইজ